মই কৰিছোঁ আপোনালোকক মোৰ এটি অন্যতম ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই মানে আলহী খাবলৈ আহিছিলোঁ। আলহী খাবলৈ আহি নিজে মানে আলহীৰ কাৰণে বস্তু খাবলৈ আহিলোঁ মই, কিন্তু এতিয়া নিজে বনাই খাব লাগিব, কাৰণ খুৰী ঘৰলৈ আহিছিলোঁ। খুৰী নাই, মানে খুৰী মাকৰ ঘৰলৈ ফুৰিবলৈ গ'ল। এতিয়া মই সেইটো কাৰণে ইয়াত কি বনাওঁ আপোনালোকক দেখুৱাব, অলপ চাই যাব। মই কি বনাওঁ আজি, কি খাম নিজে বনাই, মানে বেলেগকো কি খুৱাম, অলপ চাই থাকিব। ইয়াত মাংসখিনি মানে বনাব লৈছোঁ। ইয়াত তেলত পিঁয়াজখিনি দিছোঁ। ইয়াত পিঁয়াজটো দিছোঁ। ফাৰ্ষ্ট পিঁয়াজ দিছোঁ, হৈ যাব। পিঁয়াজটো অকণমানেই বনাম, লৰাই দিছোঁ। লৰাইছোঁ, অলপ লৰাইছোঁ, গেছটো কমাই লৈ। পিঁয়াজটো অলপ ভাজি ল'ম। ইয়াত পিঁয়াজটো অলপ ভাজিছোঁ। পিঁয়াজটো ভাজি লোৱাৰ পিছত ইয়াত মাংসখিনি দি দিম বাৰু। এতিয়া অলপ ভাজি লৈছোঁ। এতিয়া মাংসখিনি দি দিছোঁ। মাংসখিনি মানে কালি মাংস হয়, কালি মানে অলপ ভাজি থৈ দিছিলোঁ, তাৰপৰা আজি একেবাৰে ভাজিছোঁ। মাংসখিনি দি দিছোঁ, ঢাকনখিনি দি দিছোঁ। দি দিয়াৰ পিছত অলপ লৰাইছোঁ। এয়া আমি হেৰি লৈ আছোঁ, মাংসটো অলপ লৰাই লৈছোঁ আৰু কেঁচা জলকীয়া দিছোঁ। এয়া আদা, এয়া জালুক মছলা। এয়া মাংসটো লৰাই আছোঁ, অলপ লৰাই ল'ব লাগিব আৰু। তাৰপিছত ইয়াত নিমখ হালধি একো দিয়া হোৱাই নাই, এতিয়া দিম আৰু নিমখ হালধিটো এতিয়া দি দিম। গেছটো কমাই দিব লাগিব আৰু মাংসটো বনাওঁতে। এইটো ব্ৰইলাৰ মাংস হয়, মানে হালধি এইটো কাৰণে লাগিছে, হালধি দিয়া নাই, মানে মাংসটো কালিয়ে ভাজি থোৱা আছিলে, সেইটো কাৰণে মানে অলপ হালধীয়া লাগিছে। এয়া তাৰপিছত ইয়াত একো মছলা দিয়া হোৱা নাই, এতিয়া মছলাখিনি দি দিম বাৰু। জলকীয়া গুড়ি যিমানটো দিয়ে সিমানটো খাব পাৰিব। ইয়াত মানে মই জলকীয়া গুড়ি কমকৈ দিম অলপ। ইয়াত জলকীয়া গুড়ি মানে মই জলকীয়া গুড়িটো ইমান নাখাওঁ, কম পৰিমাণে খাওঁ জলকীয়া, সেইটো কাৰণে মই মাংসত জলকীয়াটো কমাই দিছোঁ। আপোনালোকে যিমানটো দি খাব পাৰে, মন গ'লে খাব আৰু। তাৰপিছত অলপ ধনিয়া গুড়ি দি দিম। ধনিয়া গুড়িটো অলপ দি দিছোঁ আৰু অলপমান দিছোঁ, বেছি নাই দিয়া। অলপ লৰাই দিছোঁ। কেনেকুৱা লাগিছে সেইটো অলপমান লৰাই দিছোঁ। আজি মানে এফালে আলহী খাবলৈ আহিছিলোঁ। আলহী খাবলৈ আহি নিজে ভাত বনাবলগীয়া হৈছে। খুৰীহঁতৰ ঘৰলৈ আহিছিলোঁ, খুৰা আৰু খুৰী নাই, মানে খুৰী মাকৰ ঘৰলৈ গ'ল, সেইটো কাৰণে মোকে ৰান্ধিব দিছে। এতিয়া মাংসটো অলপ ভাজি লৈ, এয়া ভাজি হোৱাৰ পিছত ইয়াত আলুটো দি দিম আৰু আলুটো দি দিওঁ। এইটো ব্ৰইলাৰ মাংস হয়। আলুটো দি দিছোঁ। আলুটো দি অলপমান লৰাই দিওঁ। হালধি মানে দিয়া নাই, কালিয়ে মানে এইটো হালধি দি অলপ ভাজি থোৱা আছিলে কাৰণে আজি মই হালধি নিদিলোঁ। হালধি দিলে আৰু বেছি মানে হেৰি নিচিনা লাগিব বুলি, তিতা লাগিব বুলি হালধিটো অলপ কমাই দিছোঁ। এয়া চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া ইয়াত ঢাকনখন দি দিম। ঢাকনখন দি মানে ইয়াত 5 মিনিটমান ৰখাম আৰু ঢাকনটো দি মেলি নবনাওঁ আৰু। এই মাংসটো বনালোঁ, তাৰপিছত এখন ভাজি বনাম,
আজি মানে দুটা হ'ব আৰু বেছি দুটাতকৈ আৰু বেছি নবনাওঁ, ইমানকৈ বনাবলৈ মোৰ মন যোৱা নাই আৰু মই ইমানকৈ বনায়ো বেয়া পাওঁ। আজি বাধ্যত পৰি বনাবলগীয়া হৈছে আৰু লাগিছে ক'ব দেই কালাৰটো। ঢাকন মাৰি থৈছিলোঁ, মানে ঢাকন মাৰি অলপ সিজিবলৈ দিছিলোঁ। এটা তাকে সিজিলে নে নাই চাওঁ। এয়া মাংসটো সিজিলে অলপ অলপ লৰাই দিছোঁ, লাগি ধৰিছে। এয়া অলপ লৰাই দিছোঁ, এতিয়ালৈকে হোৱা নাই বাৰু মাংসটো, এতিয়া অলপ লৰাই আছোঁ। সিজাই নাই, আলু সিজা নাই, একোৱেই সিজা নাই। ঢাকনটো আঁতৰাই থওঁ, ঢাকনটো আঁতৰাই থৈছোঁ। কেনেকুৱা লাগিছে ক'ব দেই কালাৰটো। মানে চব বনাই হৈ গ'ল আৰু তাৰপিছত এয়া ভাতটো বহাই আছোঁ। দুটা মানুহ বেছি নালাগে। ভাতটো হৈ গ'ল, তাৰপৰা মাংসটো এইটো চাইড কৰি দিয়া নাই আৰু গৰম হৈ আছে যে এইটো মাংসটো। এইটো কেনেকুৱা হ'ল ক'ব, মানে বনাই হোৱাৰ পিছত আপোনালোকক দেখুৱাইছোঁ। বেছি পানী চানী দিয়া নাই, অলপ মানে শুকান টাইপৰ কৰিছোঁ, মানে শুকানকৈ খাই মই বেছি ভাল পাওঁ, সেইটো কাৰণে শুকান টাইপৰ কৰি দিলোঁ। হৈ গ'ল। তাৰপিছত এইটো চব্জিটো বনোৱা আপোনালোকক নেদেখুৱালোঁ বাৰু। এইটো ভেন্দি আৰু আলু চব্জি অকণমান বনাইছোঁ, বেছি নহয়। এইটো বনাই হোৱাৰ পিছত দেখুৱাইছোঁ এইটো কেনেকুৱা হৈছে ক'ব। ভিডিঅ'টো সামৰণি মাৰিছোঁ, মানে বেছি খোৱা মেলা দেখুৱাই নাথাকোঁ আৰু ইমানতে হৈ গৈছে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন নতুন ভিডিঅ' আপোনালোকক দিবলৈ ট্ৰাই কৰিম। কমেণ্ট কৰিব মোৰ বনোৱা কেনেকুৱা হৈছে, কি হৈছে, যদি ক'ৰবাত ভুল হৈছে শুধৰাই দিব প্লিজ।